নেক্সট ইলেকশন আছে আমি জিতামে গোবিন্দ স্যারক জিতামে আমি বিরাট ভাল পাই আগৰ আমাৰ ৰিহানা ছাৰ আছিল কিন্তু একো আমি কিবা পাৱা নাই আৰু মানে এইটো মানে 17 বছৰৰ কিবা কৰিলে কিন্তু আমি একো পাৱা নাই একেবাৰে পাৱা নাই একটা টিনে ধরে পাৱা নাই একটা দমকলে পাৱা নাই এই ছট পূজা ইমান কৰি আছিল কি পালো একটা ঘৰ পাৱা নাই কিন্তু গোবিন্দ ছাৰ অহাৰ পিছতে এইটো আমি পালো 40 ফুট লম্বা আছে 40 ফুট লম্বা বনাই দিছে আমি গোবিন্দ ছাৰক ভালে পাওঁ নারায়ণপুর চৌকাও আমার বিহারী মানুষ দিছে আমার করং চৌকাও বিহারী মানুষ দিছে রিয়ন সারের পালা একো নাপালো এতে 5 বছর হয়েছে শান্তিত আছো আমি আমার এটোৱে লাগে বিজেপি জিকিলে যাব বেলেগ ভালে রিয়ন সারে জিকিলে ইয়ে আহিবই নোয়াকো যে ইয়াতে অকল বড় মানুষকে ভাল পাই আমাক নেপালিক নাচাই রিয়ন সার জিকিলে আমি জানো না আগত পড়াই সেটা কৈ দিম আমি দেখার কথা জানা বুঝা কথা তো কৈ দিব পাৰিম না তার আগতে আজিও তার আগতে কৈ দিব পাৰিম আমি এতে নলে তো बिदिनो दोङो जिहेतु जोंनि थाखाय बियो मोजां मावदोंब्ला जों बेखौनो सापर्ट होनांगोन आरो बेजोंनो जोङो लोगोसे दङ बिदिनो जोङो सानदों आरो 5 বছৰ পৰা ট্ৰেক্টৰতে আমি জড়িত আছো এতিয়াও আছো আমাৰ লগত মানে মোৰ নিজৰ ফেলে পৰা একটা ঘৰৰ পৰা 10টা ভোট আছে আমি পিপলক ভোট দিওঁ আমি তাকে ভাল পাই আমাৰ ৰাস্তাও গোবিন্দ ছাৰে ভালে বনাই দিছে ল'ৰা ছোৱালীৰ কাৰণে ভালে কৰিছে আৰু ছট পূজাৰ কাৰণে আমাৰ 1.5 লাখৰ কিবা ঘৰ দিলে আমি এটো ভাল পাইছো আহাবাৰ নেক্সট বাৰ জিতলে কি যেন ওপৰৰ পৰা টিন লগাব নেকি গোবিন্দ ছাৰক মই এটোৱে ধন্যবাদ দিলো আৰু আমাৰ বিহাৰী সমাজৰ পৰা কিন্তু বিপিএমৰ পৰা ৰিহন দেগমাৰী মানে এটো মানে 17 বছৰৰ কিবা কৰিলে কিন্তু আমি একো পাৱা নাই একেবাৰে পাৱা নাই একটা টিনে ধরে পাৱা নাই একটা দমকলে পাৱা নাই এই ছট পূজা ইমান কৰি আছিল কি পালো একটা ঘৰ পাৱা নাই কিন্তু গোবিন্দ ছাৰ অহাৰ পিছতে এইটো আমি পালো 40 ফুট লম্বা আছে 40 ফুট লম্বা বনাই দিছে আমি গোবিন্দ ছাৰক ভালে পাওঁ নারায়ণপুর চৌকাও আমার বিহারী মানুষ দিছে আমার করং চৌকাও বিহারী মানুষ দিছে আমি তেওঁটো কৈছো ওদালগুৰিত বহুত কাম কৰিলে নাই একো কৰা নাই 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 আমাৰ গোবিন্দ ছাৰে অহাৰ পিছতে 5 বছৰৰ ভিতৰত 4.5 বছৰ এতিয়া হ'ল এতিয়া নেক্সট ইলেকশন আছে আমি জিতামে গোবিন্দ ছাৰক জিতামে আমি বিৰাট ভাল পাওঁ আগৰ আমাৰ ৰিহানা ছাৰ আছিল কিন্তু একো আমি কিবা পাৱা নাই আৰু পালে বেলেগ মানুহ পালে কিন্তু আমি পাৱা নাই গতিকালি ৰেহন দেমাৰী আহিলে আহক কোনো আমি গোবিন্দ ছাৰৰ লগত আছো আমি চেক बुंनो थाङोब्ला इउपिपिएल सरकारनिफ्राय जोंथ' जेसांखिनि फैबाय थानाय मावबोबाय जेसांखिनि नांगौ सुबिदाखौनो जों मोनदों आरो दायो जि जोङो बेखौनो सापर्ट खालामनानै जोङो आवगायलांबाय थागोन होननानै जों सानदों दायो बियो खावरं नंगौ ओरैनो जों मिथिनाय बायदिबा जोंनि बेबायदिनो गामिफोराव नांगौ जानाय बिदि टयलेटफोर आरो दैनि बेबायदि सुबिदाफोर गैयामोन बे सुबिदाफोरखौ खालामनानै होदों जोंनि बे खावरं रनेन्द्रपुर एरियायावहा जों बेसांखिनिखौ मोनदों आरो लामानि सुबिदाखौ मोनदों बिदि जोंनि गिर्जायावबो जोङो बिदि बाथरुम टयलेटखौहा बिनि मावनायावहा बे 4 बोसोराव जोङो मोननो हादों जोंथ' बिदिनो दोङो जिहेतु जोंनि थाखाय बियो मोजां मावदोंब्ला जोङो बेखौनो सापर्ट होनांगोन आरो बेजोंनो जोङो लोगोसे दङ बिदिनो जोङो सानदों आरो 5 বছর গোবিন্দ বসুমতাৰী সমষ্টিৰ ডেপুটি চিফ কি পালে কি নাপালে আৰু পৰিৱৰ্তন আমি পোৱা ক্ষেত্ৰত সব পালো কিন্তু রিয়ন সারের পালা একো নাপালো এতে 5 বছর হয়েছে শান্তিত আছো আমি আমার এটোৱে লাগে শান্তি লাগে আমার গাঁৱত শান্তিত আছো আমি আমাক শান্তি লাগে শান্তিতে চলিম যোন সরকার আহিলে আমি শান্তিতে চলিম যাক ভোট দিছো আগৰ বছৰ তাকে দিম আমি এটোৱে আমি তো আগত বিজেপিত আছিলো যেতিয়া আমাৰ দাদা আছিল দণ্ডে দাদা আমাৰ ভাই দাদা হয় এই যোনটো ৰাস্তা দেখাই আমি এইটো ৰাস্তা দৌৰি আছো সিধা কথা কৈ 17 বছৰ বিজেপি চৰকাৰ চলালে তেওঁলোকৰ যেনেকৈ সুবিধা পাব লাগিছিল পাইছিলে না পোৱা নাই একো পোৱা নাই আজিলৈ এতিয়ালৈ একো পোৱা নাই আমি সিধা কওঁ 20 বছৰ ৰিহন দেমাৰী মন্ত্ৰী আৰু এমএলএ হৈ থাকিল পুনৰ আজি মই হলে কোনো পদে নিদিম মই যাক মাৰিম আমি যোনটো চৰকাৰে আমাক ভাল কিবা কৰিছে গাঁৱক শান্তি দিছে
এইটো চৰকাৰতে যাম আমি বেলেগক ভোট নামাৰিম UPPL ছাড়া বেলেগে ভোটে নামাৰিম ইয়াতে লোকেল চৰকাৰ হয় নে এইটো বিজেপি জিকিলে যাব বেলেগ ফালে ৰিয়ন ছাৰে জিকিলে ই আহিবই নোখোজে ইয়াতে অকল বড় মানুহকে ভাল পায় আমাক নেপালীক নাচায় ৰিয়ন ছাৰ জিকিলে আমি জানো না আগৰ পৰাই চিধা কৈ দিম আমি দেখাৰ কথা জানা বুজা কথাটো কৈ দিব পাৰিম না তাৰ আগতে আজিও তাৰ আগতে কৈ দিব পাৰিম আমি ইয়াত এটে নলে এইটো কথা আমি ৰিয়ন ছাৰ যাতে ৰাইজক শান্তি হওক বেলেগ সুবিধা কিটা আমি পাব লাগে ৰাইজত এটা ঘৰটো ভৰপুৰ কৰিব নোৱাৰে আমাৰ ছাৰে ৰাইজৰ সুবিধা দিলে আমি ৰাইজৰ সুবিধা মতে আমি পাইছো বুলি এইটো স্বীকাৰ কৰিম আমি যিকোনো বস্তু দিলে ৰাইজৰ মতে সুবিধাটো পাইছো পাইছো আমাৰ গাঁৱত এটা টয়লেট পাইছো আৰু কিবা পিছত নেক্সট বাৰটো আৰু একবাৰ 4 বছৰত ইমান পাইছো আৰু নেক্সট বছৰত কিবা পাম আৰু কিবা হলে একবাৰতো দিব নোৱাৰে না এইটোৱে কথা মোৰতো